নমস্কাৰ সবকে স্বাগতম। করোনা ভাইৰাছৰ পৰা গোটেই দুনিয়াখনে যুঁজি আছে। ভাৰতেও বহুত চেষ্টা কৰি আছে এই আক্ৰমণটো ৰখাবলৈ। হেতু চেষ্টাতে ভাৰত চৰকাৰে এটা এপ লঞ্চ কৰিলে, নামটো হ'ল আৰোগ্য সেতু। এই এপটো দি কি হ'ব আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে আহক এই ভিডিঅ'টোত জানিম। কেইদিনমানৰ আগত আমাৰ চৰকাৰে এটা এপ লঞ্চ কৰিছিলে কৰোনা কৱচ বুলি প্লে ষ্টৰত। আৰু এই নতুন এপটো যাৰ নাম হ'ল আৰোগ্য সেতু, এইটো এটা ৰিফাইণ্ড অথবা বেছি ভাল ভাৰ্জন হয় আগৰ সেই পুৰণা এপটো বুলি আমি ক'ব পাৰোঁ। আৰু এই আৰোগ্য সেতু যোনটো এপ হয় সেইটো দুইটা প্লেটফৰ্মতে এভেইলেবল, মানে এণ্ড্ৰইডৰ প্লে ষ্টৰতো আছে আৰু এপলৰ এপ ষ্টৰতো আছে। এই এপটো আচলতে এটা কৰোনা ভাইৰাছ ট্ৰেকিং ছফ্টৱেৰ হয় আৰু এই এপটো 9টা বেলেগ বেলেগ ভাষাত এভেইলেবল হয়। এই এপটোতো প্ৰথমতে খুলিলে আমাক লেংগুৱেজটো ছিলেক্ট কৰিবলৈ কয় আৰু তাৰে নেক্সট স্ক্ৰীনত কিছুমান সৰু সৰু ডিটেইলছ দিয়া আছে, যেনেকৈ এই এপটো কেনেকৈ কাম কৰিব। বেচিকেলি এপটোৱে আমাক কেনেকৈ সাৱধান হৈ থাকিব লাগে কৰোনা ভাইৰাছৰ পৰা সেইটোৰ ওপৰত টিপছ দিছে। আৰু এই এপটো কৰোনা ভাইৰাছ হৈ থকা ৰোগীবোৰৰ লোকেশ্যনটো শ্বেয়াৰ কৰি থাকে, মানে যদি আমি নজনাকৈ কোনোবা কৰোনা ভাইৰাছ লাগি থকা ৰোগী ওচৰলৈ যাওঁ, এই এপটোৱে আমাক ফোনত ন'টিফিকেশ্যন দি দিব যে যোনজন মানুহ ওচৰত আছোঁ সেইজনৰ গাত কৰোনা ভাইৰাছ লাগি আছে। এইখিনি সেৱা আৰম্ভ কৰিবলৈ প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিবলৈ অকল আমাৰ ফোন নম্বৰটো দিব লাগিব আৰু সেই ৰেজিষ্টাৰ কৰিবলৈ অকল আমাৰ ফোন নম্বৰটো দিব লাগিব আৰু হৈ যাব। ৰেজিষ্টাৰ কৰাৰ পিছত এপটোৱে আপোনাৰ নাম, বয়স এইবোৰ ডিটেইলছ সুধিব। তাৰে লগত আপোনাৰ অকুপেশ্যনটোও সুধিব। লগতে আপোনাৰ ট্ৰেভেল হিষ্ট্ৰী সুধিব, মানে আপুনি বাহিৰত ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰিছিলে নেকি যোৱা 1-2 মাহৰ ভিতৰত। এইখিনি এণ্টাৰ কৰাৰ পিছত আপোনাৰ সেৱা আৰম্ভ হৈ যাব। কিন্তু এপটোৱে আপোনাৰ GPS লোকেশ্যনটো সদায় অন কৰি থ'বলৈ ক'ব। GPS লোকেশ্যনটো অন কৰি থ'লেহে কৰোনা ভাইৰাছ থকা ৰোগীৰ বিষয়ে এলাৰ্ট কৰাই সেৱাটো চলি থাকিব। লগতে এই এপটোত এটা ছেল্ফ এছেছমেণ্ট টুল আছে, মানে এপটোৰ থ্ৰুদি গম পাব পাৰিব যে আপোনাৰ কৰোনা ভাইৰাছ হৈ যোৱাৰ চান্সেছ কিমান আছে। এইটো এটা ডিজিটেল চেকআপ বুলি আমি ক'ব পাৰোঁ। ইয়াত কিছুমান কুৱেশ্যনছ সুধিব, আপোনাৰ হেল্থ ৰিলেটেড ইনফৰমেশ্যন। তাৰে পিছত জানিব পাৰিব যে বৰ্তমান ভাইৰাছটো হোৱাৰ চান্সেছ আছে নে নাই। আৰু লগতে ইয়াত হেল্পলাইন কণ্টেক্ট নম্বৰ দিয়া আছে চব ষ্টেটৰে। তাৰে লগত যিমান অফিচিয়েল ষ্টেটমেণ্টছ হোম মিনিষ্ট্ৰীৰ ফালৰ পৰা চব দিয়া আছে PDF ফাইলছত। তলত লেটেষ্ট নিউজো দিয়া আছে, যোনবোৰ 100% একুৰেট অফিচিয়েল নিউজ হয়। আৰু আমি সেই নিউজ বা ইনফৰমেশ্যনবোৰ হোৱাটছএপত শ্বেয়াৰো কৰিব পাৰি। ক'ব খুজিম যে হোৱাটছএপত যিহেতু আজিকালি ফেক নিউজ বহুত চাৰ্কুলেট হৈ আছে, সেইকাৰণে অনুৰোধ কৰোঁ যে নিউজ শ্বেয়াৰ কৰিলে অকল এই এপটোৰ নিউজে শ্বেয়াৰ কৰিব। যিমান পাৰে সোনকালে এই এপটো ইনষ্টল কৰি ল'ব আৰু সেৱাটোৰ লাভ উঠাব। ডেছক্ৰিপশ্যন ছেকশ্যনত ডাউনলোড কৰা লিংক দিয়া আছে আৰু অকল তাৰে পৰাই কৰিব, কিয়নো ফেক এপ একেটা নামৰ ঢেৰ আছে। আশা কৰোঁ যে ভিডিঅ'টো ভাল লাগিল। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।